সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমতো প্ৰতিটো জিলাৰ আজি মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমচুৰ অৱস্থান ধৰ্মঘট আন্দোলন পালন মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আজি সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে নিত্য ব্যৱহৃত সামগ্ৰীৰ লগত মানৱ জীৱনদায়িনী ঔষধৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত জিলা আৰু মহকুমা প্ৰশাসনৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টাৰ অৱস্থান ধৰ্মঘট আলোচনা কাৰ্যসূচী পালন কৰে। প্ৰাপ্ত বাতৰি মতে সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমতো প্ৰতিটো জিলাৰ লগতে আমচুৰ বঙাইগাঁও আৰু উত্তৰ শালমৰা জিলা সমিতিয়ে উপায়ুক্ত আৰু মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ 2 ঘণ্টাৰ অৱস্থান ধৰ্মঘট পালন কৰি চৰকাৰ বিৰুদ্ধে ধ্বনি দিয়ে আৰু চৰকাৰে প্ৰশাসনৰ বিষয়াৰ জৰিয়তে মুঠ 7 দফীয়া দাবীৰ এক স্মাৰকপত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। এনেদৰে চিৰাং জিলাৰ বিজনীত বৰপেটা বাক্সা কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা আৰু দক্ষিণ শালমৰা জিলাতো জিলা উপায়ুক্ত আৰু মহকুমাধিপতি আৰু চক্ৰ বিষয়াৰ জৰিয়তে একোখনকৈ স্মাৰকপত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে বুলি বাতৰিটো প্ৰকাশ কৰে। আমচুৰ আহ্বানত আমি দক্ষিণ শালমৰা মানকাছাৰ জিলা সমিতিয়ে 2 ঘণ্টা অৱস্থান ধৰ্মঘট কৰিলোঁ আৰু আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ জিলা সমিতিৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈকে আৰু আমাৰ দাবী আছিলে যে প্ৰতিটো বস্তুৰ মূল্যবৃদ্ধি ইমান বৃদ্ধি হৈছে যে এতিয়া আকাশ চুই গৈছে আৰু চৰকাৰ শুই আছে। এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই। চৰকাৰ অকল এটা বস্তুৱেই এওঁলোকে পাৰে যে প্ৰতিটো বস্তুৰ মূল্য ধাপে ধাপে কেনেকৈ আগবঢ়োৱা যায়, প্ৰতিটো বস্তুৰ মূল্য প্ৰতিদিনে কেনেকৈ বৃদ্ধি কৰা যায় সেই চিন্তাটো চৰকাৰৰ। কিন্তু জনসাধাৰণ ইমান জুৰুলা হৈছে যে জনসাধাৰণ এতিয়া ৰাজপথত আহিবলগীয়া হৈছে। আজি আমি সংখ্যালঘু ছাত্ৰ ইউনিয়ন আহিছোঁ, কাইলৈ প্ৰতিটো জনসাধাৰণ ৰাজপথত আহিব। গতিকে ভাৰতবৰ্ষত যাতে শ্ৰীলংকাৰ দৰে পৰিৱেশ নহয় তাৰ কাৰণে আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ, অসম চৰকাৰক আহ্বান জনাইছোঁ। আজি শ্ৰীলংকাৰ অনাগত দিনত বিগত 2 বছৰ আগতে কৰোণা ভাইৰাছ আৰু লকডাউনৰ কাৰণে মানুহৰ ইনকাম হেৰুৱাই গৈছে আৰু সেই সময়তে আজি যি হাৰত মূল্যবৃদ্ধি হৈছে, আজি গেছেই কওক, ঔষধেই কওক বা মিঠাতেলেই কওক, দ্বিগুণ বৃদ্ধি পাইছে। গতিকে সৰ্বসাধাৰণ মানুহৰ খুব কষ্ট হৈ পৰিছে। গতিকে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি সোনকালেই যে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে, নহ'লে আপোনালোকে চাই থাকক যে আপোনালোকৰ শ্ৰীলংকাৰ দৰে এই ভাৰতবৰ্ষৰ দশা হ'ব আৰু শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী আজি ঘৰ এৰি পলাবলগীয়া হৈছে আৰু বিভিন্ন ধৰণৰ সাংসদ মন্ত্ৰী মাৰপিট অত্যাচাৰ হৈছে। গতিকে আমি অনুৰোধ কৰিছোঁ যাতে শ্ৰীলংকাৰ দৰে আমাৰ ভাৰতবৰ্ষৰ পৰিৱেশ নহয়, তাৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ অতি সোনকালে এই মূল্যবৃদ্ধি ৰোধ কৰক আৰু অসাধু ব্যৱসায়ী যিবিলাক আছে সেইবিলাক আপোনালোকে নাগি লগাওক। নহ'লে দিনে যি হাৰে বৃদ্ধি পাইছে সমগ্ৰ ভাৰতৰ ৰাইজে যেতিয়া ৰাজপথত ওলাই আহিব তেতিয়া চৰকাৰৰ স্থায়ী হৈ থাকিব নোৱাৰিব। গতিকে আমি সামগ্ৰীসমূহৰ দাম দিনক দিনে বৃদ্ধি পাই আহিছে, কিন্তু আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি চাওক, সুদীৰ্ঘ 2 বছৰ কৰোণা কালত মানুহৰ হাত শূন্য হৈ পৰাৰ সময়তে আজি জীৱনদায়িনী ঔষধৰ মূল্য ইতিমধ্যেই চৰকাৰে 18% বৃদ্ধি কৰিছে। লগতে আপোনালোকে ডিজেল, পেট্ৰল, মিঠাতেল আদি কৰি দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীসমূহৰ দাম অত্যাধিক বৃদ্ধি কৰাত ৰাইজে বহুত কষ্টত ভুগি আছে। যাৰ কাৰণে আমি আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে আমি উত্তৰ শালমৰা জিলা সমিতিৰ উদ্যোগত উত্তৰ শালমৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম আৰু আমি দাবী উত্থাপন কৰিছোঁ যে আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীক জনাব বিচাৰিছোঁ যে তেখেতে অনতি পলমে আমাৰ দাবী মানি লৈ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য যাতে হ্ৰাস কৰি ৰাইজক যাতে সকাহ দিয়ে। আপোনালোকে জানে যে এই কিছু মধ্যভোগী দালাল পৰিৱেশৰ সৃষ্টি হৈছে, মানুহ নাখাই আছে। তেনেকুৱা সময়ত মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ জাকজমকতাৰে কোটি টকা খৰচ কৰাটো অসমৰ ৰাইজৰ কাৰণে দুৰ্ভাগ্য। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো সফল বুলি ভাবিছে, যিটো সফলতাৰ ডাকডল কোবাইছে, মই ভাবোঁ যে আটাইতকৈ অসমত যিমান মুখ্যমন্ত্ৰী গৈছে তাতকৈ যিমান বছৰ তেওঁলোকে বৰ্ষপূৰ্তি পালন কৰিছে আটাইতকৈ ব্যৰ্থ বৰ্ষপূৰ্তি বুলি আমি এইটো বছৰকে আমি অনুভৱ কৰিছোঁ আৰু এইটোকে আমি স্বীকৃতি দিছোঁ। এইটো আটাইতকৈ ব্যৰ্থ মুখ্যমন্ত্ৰীৰ ব্যৰ্থ বৰ্ষপূৰ্তি তেওঁ পালন কৰিছে। আজি আপোনালোকে চাওক, মিঠাতেলৰ দাম কিমান হৈছে, আজি দালিৰ দাম কিমান হৈছে, গেছৰ দাম কিমান
হৈছে, পেট্ৰলৰ দাম কিমান হৈছে, আজি মানুহ ঘৰ সাজিবৰ কাৰণে, এটা ঘৰ থাকিবৰ কাৰণে, সপোনৰ ঘৰ এটা সাজিবৰ কাৰণে সাহস গোটাব পৰা নাই। তেনেকুৱা সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে ফটা ঢল কোবাইছে, মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আচলতে নৈতিকতা ৰাজনৈতিক ক্ষেত্ৰখনত বা তেওঁ মানে শাসনভাৰ চলাই লোৱাৰ ক্ষেত্ৰত তেওঁ নৈতিকতা হেৰুৱাইছে। আচলতে তেওঁ পদত্যাগ কৰিব লাগে। আৰু বিশেষকৈ যিজন যোগান মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে, এজন অকৰ্মণ্য অদক্ষ, আজি যিজন মানুহৰ কোনো কাম নাই, যিজন মানুহে বজাৰ নিয়ন্ত্ৰণৰ ক্ষমতা নাই, যিজন মানুহ আলু পিঁয়াজৰ দাম তেওঁ নিজে গম নাপায়, তেওঁ তেলৰ দাম গম নাপায়, সেইজন মানুহক আজি ৰঞ্জিত দাসক তেওঁলোকে যোগান মন্ত্ৰীৰ দায়িত্ব দিছে। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰঞ্জিত দাসক ইতিমধ্যে তেওঁ এই পদৰ পৰা আঁতৰাব লাগে। আৰু ৰঞ্জিত দাসে কেৱল এনেকুৱা ধৰণৰ কাম কৰিলে আমি মানি নলোৱা, ৰঞ্জিত দাসে পদত্যাগ কৰাটো উচিত। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আজি স্মাৰক পত্ৰ দিছোঁ, ৰাজ্যজুৰি আমি প্ৰতিখন জিলা মহকুমা চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে সৰ্বসাধাৰণ ৰাইজে যি জ্বালা কালা খাইছে, সৰ্বসাধাৰণ ৰাইজে যি মৃত্যুৰ মুখলৈ গতি কৰিছে, সৰ্বসাধাৰণ ৰাইজে নিজৰ সন্তান যি বিক্ৰী কৰাৰ প্ৰৱণতা অসমত আৰম্ভ হৈছে। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো নিত্য সামগ্ৰী আৰু বয় বস্তুৰ মানে আমাৰ দাম কমাব লাগে, হ্ৰাস কৰিব লাগে। আৰু মধ্যভোগী ইয়াত সোমাইছে, দালাল সোমাইছে, এই দালালবিলাকক নিয়ন্ত্ৰণ কৰিব লাগে। আজি ঔষধৰ দাম চাওক, আজি হস্পিটেলবিলাকত ঔষধ নাই, বজাৰত ঔষধ কিনিবৰ মানুহৰ পইচা নাই। গতিকে বেমাৰত মানুহ মৃত্যুমুখত পৰিব লগা হৈছে। কৃষিজাত সামগ্ৰী আজি তেওঁলোক কৃষিজাত সাৰ আজি কিনি পেলাই খেতি কৰিব, সেই পৰিৱেশটো আজি খেতিয়কৰ নাই। গতিকে সৰ্বদিশত মই ভাবোঁ যে সৰ্বদিশত অসমৰ মানুহ এতিয়া তিলকে নাখায় বা মানুহখিনি অৰ্থনৈতিকভাৱে জুৰুলা হৈ তেওঁলোকে শেষ হ'ব বিচাৰিছে। আৰু তেনেকুৱা সময়ত